আজি আমাৰ ডিব্ৰুগড়ত বহুত বেছি বৰষুণ আৰু বৰষুণৰ বতৰত ভাবিলোঁ আজি খিচিৰি খাওঁ। গতিকে সেই মতেই কথা মতেই কাম হৈ গ'ল। এইফালে এটা চৰিয়াত বুটৰ দালি, মগু দালি, মচুৰ দালি, চাউল ভিজাই দিলোঁ। ভিজোৱাৰ পিছত আৰু বাকী পাচলিখিনিও ৰেডি কৰি ল'লোঁ। এইফালে এটা চৰিয়াত আকৌ আমি কাটি ল'লোঁ। এইফালে খিচিৰি দিবৰ কাৰণে বন্ধাকবি, আলু, ৰঙালাও, এটা বিলাহী। তাৰপিছত আমি আকৌ বেঙেনা ফ্ৰাই কৰিবৰ কাৰণে ৰেডি কৰি ল'লোঁ। বেঙেনা ফ্ৰাই কাৰণে এয়া বেঙেনাখিনি ধুনীয়াকৈ কাটি ল'লোঁ। তাৰপিছত আকৌ এখন মিক্স চব্জি বনাম, তাৰ কাৰণে এইখিনি বস্তু ৰেডি কৰি ল'লোঁ। তাৰপিছত এইফালে পিঁয়াজ, আদা, ৰচুন গোটেইখিনি ৰেডি কৰি ল'লোঁ। তো ধুনীয়াকৈ কেৰাহী পাতি পাচলিখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। ভাজি পেলাই এতিয়া বহাই দিলোঁ খিচিৰি। তাৰপিছত এয়া চাওকচোন, খিচিৰিত ঘিউ অকণ দিবলৈ ওলাওঁতে চিধা আঙুলিৰে ঘিউ নোলাল যিহেতু, সেইকাৰণে মই আৰু কি কৰিম, আঙুলিটো বেকা কৰিব নোৱাৰিলোঁ। গতিকে ভাবিলোঁ চামুচখনকে ব্যৱহাৰ কৰি লওঁ। গতিকে ফ্ৰেণ্ডছ, আপোনালোকেও চিধা আঙুলিৰে ঘিউ নোলালে এনেকৈ চামুচখন ব্যৱহাৰ কৰি ল'ব আৰু লৈ পেলাই ধুনীয়াকৈ খিচিৰি দি দিব। পিছত এয়া খিচিৰিৰ ওপৰত অকণমান ঘি যেতিয়া পৰি যায়, অ' গড, সেইটো নিচিনা সুখ আৰুনো ক'ত পাব। তাৰপিছত এয়া দেখিছে নহয়, বাঢ়ি ল'লোঁ গৰম খিচিৰি, আচাৰ, মিক্স চব্জি, এইফালে ভোট জলকীয়া, নিমখ আৰু বেঙেনা ফ্ৰাই। এয়া স্বৰ্গ নহয়নে বাৰু? আপোনালোকে এনেকৈ কোনে কোনে খাই ভাল পায় নিশ্চয় কমেণ্ট কৰি জনাব। আৰু এয়া ময়ো খাই লওঁ ধুনীয়াকৈ, আচাৰ খানি খিচিৰি খাই লওঁ। আৰু এইটো কাৰ কাৰ প্ৰিয় জনাব দেই। আজিলৈ আহিছোঁ, বাই বাই।